নমস্কাৰ, ইতিমধ্যে আহি পৰিছে আন এটা খুবই গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে বাল্য বিবাহৰ বিৰুদ্ধে ইতিমধ্যে আহিছে আন এটা খুবই গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে হাজাৰ হাজাৰ প্ৰশ্ন আহিছে ইতিমধ্যে বাল্য বিবাহৰ বিৰুদ্ধে। ইতিমধ্যে প্ৰশ্ন আহিছে, ইতিমধ্যে স্বামীসকল গ্ৰেপ্তাৰ হোৱাৰ পিছত ইতিমধ্যে পত্নীসকল কি কৰিব, ক'ত যাব পত্নীসকল, ইতিমধ্যে প্ৰশ্ন আহিছে। জনাইছে সবিশেষ আপোনালোকে কি কৰিব পত্নীসকল। নমস্কাৰ, জনাইছে এটা খুবই গুৰুত্বপূৰ্ণ খবৰ। পত্নীসকল এতিয়া কি হ'ব, স্বামীসকল ইতিমধ্যে গ্ৰেপ্তাৰ হোৱাৰ পিছত ইতিমধ্যে পত্নীসকল ক'ত যাব বা কি হ'ব পত্নীসকলৰ। হাজাৰ হাজাৰ স্বামী গ্ৰেপ্তাৰ হোৱাৰ পিছত ইতিমধ্যে দিশহাৰা হৈ পৰিছে ইতিমধ্যে পত্নীসকল। ইতিমধ্যে পত্নীসকল ক'ত যাব ইতিমধ্যে জনাইছো আপোনালোকক সবিকে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে থানাৰ সন্মুখত পত্নীসকল কান্দোন, ইতিমধ্যে কান্দোনত ইতিমধ্যে বাগৰি পৰিছে ইতিমধ্যে পত্নীসকল ইতিমধ্যে স্বামী গ্ৰেপ্তাৰ হোৱাৰ পিছত। কোনোবাই কোলাত কেঁচুৱা লৈ আহিছে থানালৈ, আন কোনোবাই আহিছে পুত্ৰৰ বাবে ইতিমধ্যে হাহাকাৰ কৰিছে ইতিমধ্যে থানাত। ইতিমধ্যে চৌধুৰীকে ইতিমধ্যে থানাত ইতিমধ্যে হাহাকাৰ কৰিছে ইতিমধ্যে পুত্ৰসকলৰ বাবে। কোনোবাই কৈছে অৰুণোদয় আঁচনি ধনেৰে কেনেকৈ চলিব ইতিমধ্যে পত্নীসকল। ইতিমধ্যে প্ৰশ্ন আহিছে, ইতিমধ্যে হাজাৰ হাজাৰ প্ৰশ্ন আহিছে, হাজাৰ হাজাৰ জনাই আছো ইতিমধ্যে ৰাজ্যবাসীক। বিনামূলীয়া কেইটামান চাউলেৰে কেনেকৈ ঘৰ চলাব বুলি ইতিমধ্যে পত্নীসকল ইতিমধ্যে প্ৰশ্ন কৰিছে ইতিমধ্যে চৰকাৰক। ইতিমধ্যে চৰকাৰ ক'ত গৈছে ইতিমধ্যে। ৰাজ্যজুৰি নাবালিকা পত্নীসকলৰ হাহাকাৰ ইতিমধ্যে হাহাকাৰ কৰিছে ইতিমধ্যে হাজাৰ হাজাৰ পত্নীসকলে ইতিমধ্যে হাহাকাৰ কৰিছে ইতিমধ্যে থানাত। বাল্য বিবাহ বন্ধ কৰিবলৈ সমৰ্থন কৰিছে সকলোৱে, কিন্তু এনেকৈ নহ'ব। ইতিমধ্যে ৰাজ্যজুৰি ইতিমধ্যে কেঁচুৱালৈ ইতিমধ্যে থানালৈ ইতিমধ্যে গিৰৱা কৰিছে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলা। হাজাৰ হাজাৰ স্বামী গ্ৰেপ্তাৰ হোৱাৰ পিছতে দিশহাৰা হৈ পৰিছে ইতিমধ্যে পত্নীসকল। ইতিমধ্যে পত্নীসকল ক'ত যাব ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইতিমধ্যে প্ৰশ্ন কৰিছে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ ইতিমধ্যে পত্নীসকল। কোনোবাই কোলাত কেঁচুৱা লৈ আহিছে, কোনোবাই আহিছে পুত্ৰৰ বাবে ইতিমধ্যে থানাত হাহাকাৰ কৰিছে ইতিমধ্যে হাহাকাৰ কৰিছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে থানালৈ। আন কোনোবাই কৈছে অৰুণোদয় আঁচনি ধনেৰে কেনেকৈ চলিব ইতিমধ্যে পত্নীসকল ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইতিমধ্যে প্ৰশ্ন কৰিছে। আৰু ইতিমধ্যে লগতে উল্লেখ কৰিছে বিনামূলীয়া কেইটামান চাউলৰে কেনেকৈ ঘৰ চলাব বুলি ইতিমধ্যে উল্লেখ কৰিছে ইতিমধ্যে পত্নীসকল। ৰাজ্যৰ নাবালিকা পত্নীসকলৰ হাহাকাৰ ইতিমধ্যে হাজাৰ হাজাৰ মহিলা ইতিমধ্যে হাহাকাৰ কৰিছে ইতিমধ্যে থানাত। কোনোবাই আহিছে যদি পুত্ৰৰ বাবে, কোনোবাই আহিছে ইতিমধ্যে স্বামীৰ বাবে। মই জনাইছো ৰাজ্যজুৰি নাবালিকা পত্নীসকলৰ হাহাকাৰ ইতিমধ্যে হাহাকাৰ কৰিছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলা ইতিমধ্যে ওলাই আহিছে ইতিমধ্যে থানালৈ। আৰু ইতিমধ্যে একাংশ মহিলা ইতিমধ্যে উল্লেখ কৰিছে বাল্য বিবাহ বন্ধ কৰিবলৈ সমৰ্থন আমি কৰিছো, কিন্তু এনেকৈ নহ'ব। ইতিমধ্যে তেনেকৈ আপুনি ধৰি আনিছে এনেকৈ নহ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে ইতিমধ্যে ভুক্তভোগী মহিলাসকল। তাৰ মাজতো থানায় থানায় দেখা গৈছে ইতিমধ্যে নাবালিকা পত্নীসকলৰ দুখ ইতিমধ্যে দেখিবলৈ গৈছে ইতিমধ্যে হাজাৰ হাজাৰ মহিলা ইতিমধ্যে থানা ঘেৰাও কৰিছে। পুনৰবাৰ জনাইছো পত্নীসকল এতিয়া কি হ'ব, ক'ত যাব এতিয়া পত্নীসকল। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইতিমধ্যে প্ৰশ্ন কৰিছে ইতিমধ্যে হাজাৰ হাজাৰ মহিলা ইতিমধ্যে ক'ত গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইতিমধ্যে প্ৰশ্ন কৰিছে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ ভুক্তভোগী মহিলাই। আজি ৰাজ্যৰ লাখ লাখ ভুক্তভোগী মহিলাসকলে জানিবলগীয়া গুৰুত্বপূৰ্ণ তথ্য মেমান আছিল। আপোনালোক ৰাজ্যৰ কি খবৰটো হেল্প হৈছে আপোনালোকক এটা হৈ গৈছে। আপুনি চেনেলটো নতুন কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থাকিব। প্ৰত্যেক দিনে গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিবলৈ। আজিৰ ভিডিঅ'ৰ পৰা ধন্যবাদ। জয় অসম।